गिबि मन्थ्रिनि बिथोन बादियै हेलमेट हमै मटरसाइकेल सालायगिरिफोरखौ जुरिमाना फोनांदों। गिबि मन्थ्रिनि बिथोनखौ मानिनानै 31 डिसेम्बराव जाहाथे जेबो रोखोमनि जाब्रबथाय सोमजिया बेनि थाखाय आथिखालाव चिरांनि जिल्ला ट्राफिक बिफाना सांग्रां जानायखौ नुनो मोन्दों। जिल्ला ट्राफिक पुलिस बिबानगिरि दीपक पाटवारीनि दैदेननायाव जिल्लानि बासुगाव सोहोराव सिग्रोमनाय हाबाफारि लानानै हेलमेट हमालासिनो मटरसाइकेल सालायनाय, साखा खबब्रै गारिनि सीट बेल्ट बाहायै गारि सालायगिरिफोरखौ सांग्रां खालामनायजों लोगोसे आयेन सिफायग्राफोरनि हेंथायै जुरिमाना फोनांनाय जायो। बिबानगिरिया बे बिथिङाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा होनाय बिथोन बादियै जाब्रबथाय होबथानायनि सार्तआव बे राहाखौ लानाय जादों होननानै फोरमायो। लोगोसे गारि मटर आयेन सिफायग्राफोरनि हेंथायै अजद दैखांनो थाखाय चिरां जिल्ला ट्राफिक बिफाननिफ्राय 8453428105 वाट्सएप नम्बरखौबो बेखेवनानै होयो। ড্ৰাইভ সম্পৰ্কে আপোনালোকেতো এইকেইদিন দেখি আছে চিৰাং ডিষ্ট্ৰিক্টত অবিৰামগতিত আমাৰ CM ছাৰে যেনেকৈ আমাক নিৰ্দেশনা দিছে ঠিক তেনেকৈ আমাৰ ডিউটি আৰম্ভ হৈছে। 31 তাৰিখে যাতে কোনো এজন মানুহ মদ খাই গাড়ী নচলায় আৰু আমাৰতো সিদিনাখনো গোটেই ৰাতি ডিউটি হ'বই, লগতে যাতে পথ দুৰ্ঘটনাত হেলমেট নিপিন্ধাকৈ কোনো এজন মানুহ মৃত্যুমুখত পৰিব লগা নহয় তাৰ সজাগতাৰে আমি চিৰাং ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ পৰা লগতে পুলিচ প্ৰশাসন লৈ আমি ডিউটিবোৰ আৰম্ভ কৰিছোঁ আৰু এইটো অবিৰামগতিত আমাৰ চলিয়ে থাকিব। তাৰ কাৰণে আমাৰ প্ৰশাসনৰ পৰা DC ছাৰৰ নিৰ্দেশত মই এটা নতুনকৈ হোৱাটছএপ নম্বৰো ইয়াতে চিৰাং ডিষ্ট্ৰিক্টত আমি অ'পেন কৰিছোঁ। হোৱাটছএপ নম্বৰটো আপোনালোক মই কৈ দিব কৈছোঁ যে 8453428105। এই নম্বৰত যদি আপোনাৰ GPS মাধ্যমেৰে কোনোবাই যদি ফটোখন উঠাই হেলমেট নিপিন্ধা গাড়ী আৰোহী এজনক যদি আমাক এই হোৱাটছএপ নম্বৰলৈ পঠিয়াই দিয়ে আমি অনলাইন যোগে তাৰ কেছটো লৈ ল'বলৈ সক্ষম হ'ম। বিশেষকৈ ছিট বেল্ট আৰু হেলমেট এই দুটাৰ ওপৰতে আমাৰ এইকেইদিন ডিউটিটো কৰি আছোঁ আৰু ৰাতি ডিউটিটো আমি 31 তাৰিখেতো কৰিমেই মদ খাই নকৰাৰ কাৰণে সেইটো এটা ভৰি জৰিমনা বেলেগেই হ'ব। গতিকে এইকেইদিন আমি ছিট বেল্ট আৰু হেলমেটৰ ওপৰতে বিশেষকৈ আমি ডিউটিটো কৰি আছোঁ। হয়, এইটো আমাৰ এই মেচিন এটা আছে, এইটো আমাৰ ব্ৰেথ এনালাইজাৰ মাধ্যমেৰে আমি কিমান পৰিমাণ মদ খাইছে সেইটো আমি গম পাওঁ আৰু তাৰ ওপৰত বেছ কৰিয়ে আমি মদাহীজনৰ আমি কেছটো লওঁ। হয়, ছাৰে যিহেতু আমাক কৈছে গাড়ীত উঠাজন আৰু বহাজন দুয়োজনে হেলমেট পিন্ধিব লাগিব। এক্সিডেণ্ট লৈ অকল চলোৱাজনে যে মৃত্যুমুখত পৰিব, বহাজনে যেন দুৰ্ঘটনাত মৃত্যুমুখত নপৰিব তাৰ কোনো কথা নাহে। গতিকে এক্সিডেণ্ট হ'লে আপোনাৰ দুয়োজনৰ বহাজনৰো হয়তো মানে এক্সিডেণ্ট মূৰত আঘাত পাব পাৰে। গতিকে উঠাজন বহাজন দুয়োজনেই আপোনাৰ হেলমেট পৰিধান কৰাটো বাধ্যতামূলক।